চিনি পাইছেনে ৰাইজ কি বাৰু এয়া হয় ঠিকেই ধৰিছে লাৰু তাৰ বাবে নি আছো ফুক্কাৰ ফ্ৰেণ্ড এজনীৰ বাবে ৰ'ব দেখাই আছো দেই এতিয়া মই ওলালো এণ্টেনা উৰাই ই ৰিক্সাত গৈ আছো ৰাইজ এতিয়া গৈনো কলৈ আছো বিয়াৰ বাবে শ্বপিং কৰিব লাগে আৰু গিফ্ট কিনিব লাগে আৰু বস্তু কিনিবলৈ লগত আনিছো এয়া মোৰ ফ্ৰেণ্ড আৰু মহা কাৰণ মই দাম নাজানো ৰাইজ আৰু আপোনালোকেও অৱগত আছামিজ ৱেডিং বুলি ক'লেই যদি ঘনিষ্ঠ সম্পৰ্ক থাকে এইবিলাকৰে বজাৰ কৰা যায় তাৰ বাবে আমিও কিবা এটা কিনিলো এতিয়া বিয়ানো কাৰ আচলতে মোৰ সখীৰ বিয়া আৰু তাৰ লগতে আন আৰু কিছুমান বিয়া আছে তাৰ বাবেও আমি গিফ্ট ল'বলৈ আহিছো আৰু এইবোৰ দেখিলে গোটেই উঠাই আনো লাগে ৰাইজ এয়া আকৌ এটা গিফ্ট আকৌ এখন বিয়াৰ বাবে আৰু এইবোৰ কি বাৰু মই কিন্তু ছোৱালীৰ দুৰ্বলতা বুলিহে জানো দেই ফাইনেলি হৈ গ'ল আমাৰ শ্বপিং এতিয়া ঘৰলৈ গৈ আছো ৰ'ব এয়া লাৰু দিয়া পৰ্ব শেষ কৰিলো ইয়াতে আৰু ইমানেই ভোক লাগিছিল যে আহিয়ে চাফ চিকুণ হৈ খাবলৈ বুলি বহিছো আৰু এয়া কিবা কিবি আনিছো ৰাইজ বিয়াত দেখিবলৈ পাব আজিলে বাই